তাগেদা কৰি আছে মানে ভিডিঅ' এটা বনাব গতিকে আজি ডাঙৰ ছোৱালীজনীৰ কথাটো ৰাখিবলৈ হৈছে মই আজি এটা গছ-গছনিৰ প্ৰকৃতিৰ এখন সৰু চাই এটা মিনি ভিডিঅ' মই বনাম ভিডিঅ'টো এতিয়া প্ৰথমৰ পৰা মই কৈ গৈ আছোঁ গছ-গছনি অকণমান দেখুৱাম ইফালে এইটো হ'ল অমিতা গছ এইটো জাম গছ মই হেৰি বয়ামত ৰাখিছোঁ প্লাষ্টিকৰ বয়ামত মই প্লাষ্টিকৰ বয়ামত ৰাখিছোঁ গতিকে আজি অকণমান ৰাতিপুৱাৰ পৰা পানী অকণমান দিলোঁ এই বয়ামবিলাকত গছ-গছনিবিলাকত আৰু মই ইফালে কেইবাটাও হেৰি গছ-গছনি লগাইছোঁ তাৰ ভিতৰত আছে লেবু আছে মই বয়ামত লেবু লগাইছোঁ পিনাপুল লগাইছোঁ আনাৰস তাৰ পাছতে মই আম গছ লগাইছোঁ বিভিন্ন ভেৰাইটিৰ আম কিন্তু কোনটো ডাঙৰ হ'লে ক'ব পাৰিম এতিয়া মই ক'ব নোৱাৰিম ডাঙৰ হ'লেহে মই ক'ব পাৰিম কোনটো গছত কেনেকুৱা ফল ধৰে তাৰ পাছত যিকেইটা ফল ভাল নহয় মিঠা নহয় বা ৰাইজে ভাল নাপায় আমি ভাল নাপাওঁ সেইকেইটা মই বাছনি কৰিম গতিকে মই এইকেইটা বয়ামতে হেৰি কৰিছোঁ গছ-গছনি নাই বাৰু চেষ্টা কৰি আছোঁ হয় নেকি সেইফালে গছ এটা লগাইছে যে এইটো হ'ল আপোনাৰ কোমোৰা গছ আৰু ইফালে হেৰি লগাইছোঁ কলা কৃষ্ণমৰিচ তাৰ পাছতে অমিতা গছ আছে ইয়াতো এটা সৰু অমিতা গছ আছে আৰু মই ইয়াতে এটা জেং দি এইটো গছ-গছনি তাৰপাছত এতিয়া মই ঘৰৰ চাৰিওফালে দেখাম এতিয়া মই আকৌ টিঙৰ চালিটো দিম টিঙৰ চালিটো মোৰ বহুত ধৰণৰ গছ-গছনি আছে সেইকেইটা মই লগাইছোঁ আজি 2 বছৰ দিন ধৰি লগাই আছোঁ কিন্তু আধা মৰিলে আধা আছে আৰু মই পৰিচৰ্যা কৰি আছোঁ নতুনকৈ গছ-গছনি লগাইছোঁ মৰিব পাৰে হ'ব পাৰে নহ'ব পাৰে মই লগাইছোঁ মোৰ ইচ্ছা হ'ল মই এখন বাগান বনাম আৰু পৰিচৰ্যাটো সেইটো মোৰ জ্ঞান এতিয়ালৈকে হোৱা নাই লাহে লাহে হৈ থাকিব মই অসমৰ বিভিন্ন প্ৰান্তৰ এই গছ-গছনিৰ ওপৰত যিবিলাক মানে গৱেষণা কৰে তেখেতৰ সকলৰ পৰা ভিডিঅ'টো মই চাইছোঁ অসমৰ কেইবাজনো মানে গছ-গছনিৰ ওপৰত তেখেতৰ মানে বহুত মানে ৰাপ আছে আৰু তেখেতসকলৰ প্ৰেৰণা পাই মই মাটি এনেকুৱা নাই বাগান কৰিবলৈ তথাপিও সৰুকৈ এখন বাগান বনাবলৈ মই চেষ্টা কৰিছোঁ যেনেকৈ হেৰি বাগান কৰিবলৈ বাগান কৰিবলৈ এনে মোৰ জাগা নাই তথাপি মানে সৰু এখন বাৰীতে মানে চেষ্টা কৰিছোঁ বাগান লগাবলৈ যাদৱ পায়েঙে তেখেতে যি গছ-গছনি বহুত ওপৰত বহুত তেখেতে কষ্ট কৰিলে তেখেতৰ পৰা আমি প্ৰেৰণা পাওঁ তাৰপাছত আমাৰ গছ-গছনিৰ সম্পৰ্কে বিশেষ জ্ঞান থকা সমীৰ বৰদলৈ সোণাপুৰ তেখেতৰ পৰা আমি বহুত প্ৰেৰণা পাওঁ তেখেতে গছ-গছনিৰ ওপৰত গভীৰ অভিজ্ঞতাৰ কথা তেখেতৰ আমি ইউটিউবত চাইছোঁ তেখেতৰ পৰা আমি বহুত অভিজ্ঞতা পাইছোঁ গতিকে আৰু পশ্চিমবংগৰ পৰা গ্ৰীণ ফেন্সৰ তাতো এজন ব্যক্তি আমাৰ মিডিয়া জগতৰে সমৰ গ্ৰীণ ফেন্স পশ্চিমবংগৰ তেখেতৰ পৰা আমি বহুত প্ৰেৰণা পাইছোঁ গছ-গছনি কেনেকৈ লগাব লাগে গছ-গছনিৰ সম্পৰ্কে মানে 2-4 কথা আমি জানিব পাৰিছোঁ তাৰপাছত বাংলাদেশৰ সখী স্বৰাজ তেওঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত গছ-গছনি মানুহে যে কেনেকুৱা উপকাৰ কৰে গছ-গছনি তেখেতে মিডিয়া জগতৰ এজন মানুহ গছ-গছনি মানুহৰ ফল নাথাকিলে মানুহৰ জীৱনৰ কোনো মূল্য নাই অৰ্গেনিক বস্তু মানুহে যদি গ্ৰহণ কৰিব পাৰে আহাৰ অৰ্গেনিক ফল যদি শাক পাচলি খাব পাৰে তেতিয়াহ'লে নেচাৰেলি এটা শৰীৰত পাৱাৰ থাকে সেইটো বৰ্তমান যুগত আমি যিটো প্ৰযুক্তিৰ যুগ গছ-গছনিত সাৰ দি
মানুহে কমাৰ্চিয়েল ভাৱে বেপাৰ বাণিজ্য কৰে বজাৰত মানে তেখেতসকলে বেপাৰৰ কাৰণে কাৰোবাৰ বেমাৰ হোক মৰি যাক এইটো যিও শাক পাচলি ফল মূল হোক তেখেতসকলে সাৰ দি পেলে এই বস্তুবিলাক লৈ আহে কোনোবাই ভালো আনে বেছিভাগে বেয়া আনে অতিৰিক্ত সাৰ প্ৰয়োগ কৰে গতিকে সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেয়া এইকাৰণে কম জায়গা হলেও মানে মই এখন তাতে মানে অৰ্গেনিক সিস্টেমত মই এখন বাগান বনাই আছো তাতে বিভিন্ন ধৰণৰ গছ লগাইছো তাৰ ভিতৰত অন্যতম মই আম গছৰ ভিতৰত ওপৰত মই বহুত মানে হেৰি গৱেষণা চলাই আছো গতিকে আম গছটো মোৰ লাগা হৈছে বিভিন্ন ধৰণৰ মানে পৃথিৱীত যিমান আম গছ আছে যাতে মই এটা কলে মই বয়ামত ৰাখি যাতে তাৰ পাছত পৰিচৰ্যা কৰি বহল ভিত্তিত বাৰু এইটো কৰিম বৰ্তমান ভেৰাইটিজ আমৰ মই আনি আছো যতে পাও মই আম খাই পেলে বটাটো লৈ আহো তাৰ পাছত এইটো বয়ামৰ ভিতৰত থৈ দিও অকমান মাটি দি তাৰ পাছত গজি উঠি আছে লাহে লাহে 2-4টাকে হৈ আছে পৰৱৰ্তী চিন্তা কৰি মই এতিয়া আকৌ টিঙৰ ওপৰত মোৰ চালি এখন আছে চালিৰ ওপৰত কেইবাটাও মই গছ লগাইছো এতিয়া মই এই বাহিৰ হেৰি উঠনি আছে এইটো বগাই পেলাই মই চালিৰ ওপৰত উঠিমগে এতিয়া চালিৰ ওপৰত উঠিম এইটো সঙ্গী বনাইছো এইটো দি মই উঠিম এতিয়া লাহে লাহেকে উঠিম আৰু সদায় উঠি থাকো ছোৱালীজনীও মোৰ লগতে উঠিব ভিডিঅ' বনাই আছে গতিকে আপোনালোকে চাব পাৰিব উঠোতে